নতুন ইউটিউব চেনেলটো আজি আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আজি মানে কি বন্ধু আৰম্ভ কৰিছোঁ সেইটো কাৰণে যে আজি আমি খানা খাব যাম। তো খানা খাব যাওঁ আমি। তো আমি মানে বনাম আজি মাংস আৰু ভাত চুঙাত, মানে কি বাঁহৰ চুঙাত বনাই। তো আপোনাক দেখুৱাম কেনেকৈ বনায়। তো আপোনালোকে চাওক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা একে লাষ্টলৈ চাব, তো গম পাই যাব কেনেকুৱা হয়। তো বাই। আৰু মানে মাতি আছে, যাওঁ। গৈ আছোঁ বৰ্তমান, লাহে লাহে গৈ থাকোঁ। পিছতে আহি আছে দুজন, আৰু এজন মানে কি ক'ম অলপ বোলে অলপ আহিব দুজন গৈ আছে। চাব আহি আছে ভিডিঅ' দেখুৱাই আছোঁ পামগৈ আৰু চাওঁ। ঐ বক্সটো দেখুৱা, সিহঁতক খানা খাবিয়ে না, এইটো নাচবি না, খাবি না? চাওঁ ল'ৰা আপোনাক। বাহ 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 বাহ, ৰখি ৰখি গৈছে যে। টান লৈ যা, টান লৈ যা, টান লৈ যা, টান লৈ যা। দে আমিও যাম ন, আমি খোজকাঢ়ি খোজকাঢ়ি গৈ থাকোঁ। দে অঁ দে ঠেলি ঠেলি লৈ গৈ থাক। দেখিছ এয়া অৱস্থা চা খাব লাগিছে। দে সোনকালে আমাৰ কাৰণে বাহ। আমি কি যাব নোৱাৰোঁ বুলি ভাবিছ? হা গৈ আছোঁ, বচোন গৈ আছোঁ। কি ফাটিছে ক? সব ফাটিছে। ভাল লাগিছে, আৰু আহিবি নেক্সট টাইম। ঠিক আছে বাৰু। ল'ৰাটোৱে খৰি এডাল ল চবেই ল, খৰি এডাল ল চবেই, বল খৰি এডাল লৈ। অঁ তোকে এতিয়া ভাল লাগিছে, বল এই ব্ৰিজখন উঠিম এতিয়া বৰ্তমান। এইকেইটা ল'ৰাকেইটা চাওক ব্ৰিজখন। অঁ এইটো কি এই পহু মাৰিবি, এই ডাঙৰ পহু, পহু মাৰিবি। এইটো এটা বগাটো ব্ৰিজখনত উঠিব লাগিব এতিয়া। আহি পালোঁ ন জেগাত। তই তলতে পৰ তই। এই এইটো না জেগা। এইফালে পানী আছে। পানীটো চাই লওঁ না, পানীটো সুবিধা লাগিব আমাক। পানী চাব লাগিব। এইয়া পানী চাই কি হয় চাই ল, পানী ইয়াৰ পানী খাব। আৰে ভৰিয়া ধোৱা পানী নহয় ৰে। যা চাবি এইটো পানী খাবি দে। চেপা ওলাইছে না পানী। আমি পালোহি। আমি এতিয়া কাম কৰিব আছে, কাম কৰি আপোনালোকক অলপ চেষ্টা কৰোঁ। বাছ চাম, আপোনালোকক দেখুৱাম। আমি ব্ৰইলাৰ খাম আজি দৌৰি চুঙাত ভৰাই। আমি কি বেয়া মানুহ নেকি? চাউল ভৰাইছে, চাউল চুঙাটো ভালকে ধৰ দে। নেক্সট টাইম এনেকৈ আৰু খাম ন, হয়নে? মাংস গাহৰিটো উলিয়াই দে কমচে কম। তোক লাগিব নেকি? দে
এয়া মাংস বনাইছে চুঙাত ভৰাই আছে এয়া হা কেনেকৈ বনাবি মানে কচোন অলপ কৈ দে কচোন ৰাজীৱ জনাই দে কেনেকুৱা পিছলৈকে মনত থাকিব না আমাৰ কেনেকৈ কৰে তো কিয় কৈ দে আকৌ সোনকালে নহয় চবেই চাই আছে হয় আমাৰ ৰাইজবিলাকে চাই আছে কৈ দে সোনকালে মই কৈছিলোঁ না সেইটো কাৰণে পানী দি ল'বি আৰামছে দে দে সোনকালে চুঙাত ভৰাই দে এয়া চুঙাত ভৰাইছে চুঙাত চাওক ইয়াতে পানী দিব হয়নে চাউল এনেকৈ যদি আপোনালোকৰ খাব মন আছে তেনেহ'লে এনেকৈ কৰি খাব চব মানুহ ৰাখিব লাগিব আপুনি মুখখন দাঙি দিয়া বোলে ই কি লাইফত দাঙি দিয়ে নিদিয়ে ইমান ধুনীয়াকৈ কৰি আছে দে সোনকালে কৰ চুঙাত ভৰাইছে বাহ মজা ৰাজীৱ ডাঙৰ পই ন পানী ভৰা পানী নাই হৈ গ'ল ৰাজীৱ ক'ত যাওঁ আমি মানে কলপাত লগত নুকুলালে কলপাত আকৌ আনিব যাব লাগে আমি পাহাৰত উঠি আৰু যাব লাগিব আমি ইমান কষ্ট হৈছে উপায় নাই আমি খানা খাব হৈছোঁ যেতিয়া কি কৰিব আৰু যাব লগাব এয়া চাওক আমি গৈ আছোঁ আৰু এজন আহিছে পিছফালে সেয়া গোটেই বডি দেখুৱাই আহিছে সেয়া অঁ পাই গ'লোঁ আৰু কিমান লাগিব ভাগৰ লাগিছে ন মজা চাওক ইমান ধুনীয়া লাগিছে এই আপোনাৰ এইফালে খেতি চাওক এই ঘৰটো দেখিছে মই জুম কৰিছোঁ এইটো আমি বৰ্তমান এতিয়া এই শিলৰ ওপৰত উঠিম এজন উঠিল মজা চাওক অলপ জিৰণি ল'লোঁ আমিও ভাগৰ লাগিছে ভাগৰ লাগিছে না মজা কলপাতৰ ইমান কষ্ট চাওক এইটো কি হৈ গ'ল চাওক খানা খাব এতিয়া খানা খাবা হৈ গৈছে না কলপাতৰ কাৰণে কেলা এইটো কলপাতৰ কাৰণে চাওক ইমান খাৰা আপৰ আমি উঠি গৈছোঁ এয়া কেনেকুৱা লাগিছে এখন পাতৰ কাৰণে আমি ইমান কষ্ট কৰিব লাগিছে তলত চাওক এইয়া ইমান পিছল বাহ মজা লাগিছে ভাত হৈ গ'ল বৰ্তমান ভাতটো খাব লাগিব এয়া হৈছে ভাত ভাতখিনি চাই এতিয়া মাংসখিনি চাওক মাংসখিনি চুঙাৰ পৰা উলিয়াইছে ধুনীয়া গোন্ধ ধুনীয়া আৰু এটা আছে এইটো এয়া ব্ৰইলাৰ মাংস আমাৰ দুজনৰ কাৰণে এওঁ আৰু মোৰ কাৰণে ব্ৰইলাৰ এইয়া ব্ৰইলাৰ লাগিব ঢালি আছে ব্ৰইলাৰ লেগ পিচ এইটো মোৰ লেগ পিচ কি ধুনীয়া লাগিব এইটো কি বস্তু আহিল বে খাবি না তহঁতে নে তোকে খাম নেকি ক বনাই দিয়া কি বনাই দিয়া কিমান দিবি
মানে গাহৰি মাংস কেই কিলো 3 কিলো 3 কিলো না গাইছ এয়া আমাৰ গাহৰি মাংস এতিয়া আমাৰ ব্ৰইলাৰ দিয়ে দেখিছোঁ অঁ ঠিক আছে আৰু বৰ্তমান হৈ আছে বাকী পিছত আমি দেখাম গাড়ী